জয় আই অসম। মান ধনিয়াটো সৰু সৰুকৈ কাটি দিয়া হৈছে। এইবিলাক ঘৰতে পিচি থোৱা আপোনাৰ জলকীয়া, শুকান জলকীয়া গুড়ি, এইটো ৱেলকাম টু মাই ইউটিউব চেনেল। চিকেন বইল বনোৱা হ'ব। এইটো মানে বইল কৰি বনোৱা হ'ব। এইটো আপোনাৰ ব্ৰইলাৰ মাংস আধা কেজি বেছি অলপ। এইটো এতিয়া লৈ আহিছোঁ, এতিয়া বনোৱা হ'ব। আমাৰ দাদাই বইল কৰি বনাব, তাৰ ৰেচিপি এইটো স্পেচিয়েল হয় বোলে। চাই থাকক ব্লগটো। এইটো আলু কাটি লোৱা হৈছে কেইটামান। এইখিনি আপোনাৰ ব্ৰইলাৰ মাংস। চাই থাকক ব্লগটো। মুনুৰাই বনাব। এইটো চিকেনটো বইল কৰি বনাব, অকল বইল হ'ব মানে। ইয়াত কোনো ধৰণৰ তেল জাতীয় বস্তু দিয়া নহয়। এইটো পানীটো গৰম হৈ আছে, তাত এতিয়া এই আলুখিনি এনেকৈ দি দিছে মানে। আলুখিনি বইল হৈ যাব এতিয়া। বঢ়িয়া। এতিয়া ইয়াত মাংসখিনি দি দিয়া হৈছে। মাংসখিনিও বইল হ'ব লগতে। এই বঢ়িয়া। ইয়াত এতিয়া জলকীয়া দি দিয়া হৈছে একদম ফালি। এইটো মানে অলপ চুপ বনোৱা টাইপ হ'ব বস্তুটো ন। গোন্ধ এটা ধুনীয়া গোন্ধ এটা আহিছে। আদাটো এনেকৈ অলপ সৰুকৈ ৰুকি দিয়া হৈছে বস্তুটো। মানে যেনেকৈ আপোনাৰ মিক্সিত দিলে যেনেকুৱা হয় তেনেকুৱা হৈ গৈছে বস্তুটো ন। অ'কে ডান। নিমখ দি দিয়া হৈছে। নিমখ এনেই অনুপাত চাই ন বস্তুটো। সোৱাদ অনুচাৰ দুচামুচ দি দিয়া হৈছে বুলি ধৰক। ইয়াত এতিয়া পাচলিৰ ভিতৰত আটাইতকৈ দামী বস্তুটো দিয়া হ'ব। এইটো বিলাহী। এইটো একদম আটাইতকৈ দামী মাল। ইয়াত কেলা কিডনেপ কৰি অনা হৈছে। দোকানীক বেল বনাই অনা হৈছে। ইয়াত বিলাহী দি দিয়া হৈছে একদম আপোনাৰ সৰহকৈ দিয়া হৈছে দেই। এইটো বহুত দামী মাল। এই সুন্দৰ। এতিয়া এনেই দেখিবলৈ চাওক বস্তুটো ফ্লেভাৰ এটা আহিছে, কিন্তু মই গোন্ধটো পাইছোঁ। আপোনালোকে এতিয়া ভিডিঅ'ত গোন্ধটো নাপাব। ফ্লেভাৰৰ কাৰণে এটা নহৰু মাজত দি দিয়া হৈছে একদম। অ' ইয়ে, এনেকুৱা ধুনীয়া গোন্ধ এটা আহিছে। এইটো ভিডিঅ'ত এতিয়া গোন্ধটো নাপাব নহয় আপোনালোকে, মইহে পাইছোঁ দেই এইটো। ইয়াত এনেকৈ বইল কৰাৰ কাৰণে ফেন এটা আহে। এই ফেনটো আপোনাৰ কিবা কৰি মানে হেতাখনেৰে পেলাই দিব লাগিব বস্তুটো। মানে বইল কৰিলে এইটো আপোনালোকে গম পাব, এইটো আহিবই মানে এইটো মাংসত যোনবিলাক বীজাণু থাকে এইটো আঁতৰি যায় মানে। ফেনটোতে আঁতৰি যাব চব। চাই থাকক। এনেকৈ হেতাখনেৰে এই যোনটো ফেনটো ওলায় ন, এই ফেনটো এনেকৈ আঁতৰাই দিব পাৰিব। এইটো ফেনটো কাঢ়ি দিয়া হৈছে। এইটোৱে ধৰি লওক মাংস বীজাণু এটা থাকে ন, এইটো আঁতৰি গৈছে বুলি লওক। এনে বস্তুটো আপোনালোকে দেখি কেনেকুৱা লাগিছে জনাওক। কমেণ্ট কৰি জনাব বস্তুটো কেনেকুৱা লাগিছে। বহুত ধুনীয়া ফ্লেভাৰ এটা চেণ্ট এটা আহিছে। এইটো মই এতিয়া ভিডিঅ'ত আপোনালোকক ক'ব নোৱাৰিম। বহুত ধুনীয়া গোন্ধ এটা আহিছে। এইটো হ'ল আপোনাৰ মান ধনিয়া। এইটো আমাৰ কিছুমানে কয় বঙালী গোন্ধোৱা। এইটো দি দিলে ফ্লেভাৰ এটা আহিব। এইটো দিয়া হ'ব কাটি পিনি। এইটো এতিয়া বিচাৰি অনা হৈছে ইয়াত। আপোনাৰ ঘৰতে পিচি থোৱা আপোনাৰ জলকীয়া, শুকান জলকীয়া গুড়ি অলপমান ছটিয়াই দিয়া হৈছে। এইটো আপোনাৰ কালাৰো আহিব, প্লাছ আপোনাৰ জ্বলাও হ'ব। এইটো আপোনাৰ মান ধনিয়াটো সৰু সৰুকৈ কাটি দিয়া হৈছে। এইবিলাক জেং খানা দেই, এইবিলাক য'ত ত'ত নাপায়। এইবিলাক আপোনাৰ অকল জনা মানুহে বনাব পাৰিব। এক্সপেঞ্চিভ মানুহ হ'ব লাগিব এইবিলাক বনাব। নহ'লে আপুনি এইটো ৰিস্ক ল'ব নোৱাৰে মানে। এইটো যে খাবলৈ ভাল হ'ব এইটো ৰিস্ক ল'ব নোৱাৰে। এইটো এক্সপেঞ্চিভ মানুহেহে বনাব পৰা। কালাৰ কৰিছে বঢ়িয়া। অ'কে, আপোনালোকে আধা ঘণ্টামান এনেকৈ উতলি থাকিব দিব লাগিব। আধা ঘণ্টামান উতলাৰ পিছত আপুনি খাব পৰা হৈ যাব। এতিয়া আমাৰ বস্তুটো উতলি আছে আৰু 20 মিনিটমান ধৰি লওক উতলি থাকিব। তাৰপিছত আপোনালোকৰ হৈ যাব। এতিয়া চাওক, এতিয়া ধুনীয়া কালাৰ এটা আহিছে।
আৰু যোনটো গোন্ধ আহিছে ন সেইটো বহুত ধুনীয়া গোন্ধ এটা আহিছে দেখিব চাওক দেখি কিনে গম পাইছে কেনেকুৱা হ'ব খাবলৈ বঢ়িয়া আছে এইটো চুপটো চাওক চুপটো চাওক প্লাছ এইটো চিকেন বইল এইটো হ'লগৈ লাষ্টত এতিয়া ভাতটো খাম আপোনালোকে এনেকৈ চুপটো খাই দিব পাৰিব এইটো চুপ বনোৱা ষ্টাইলতে বনোৱা হৈছে এইটো চুপটো এনেকুৱা ধুনীয়া লাগিছে খাই প্লাছ এইটো চিকেন বইল এইটো হ'লগৈ লাষ্টত এতিয়া ভাতটো খাম এইটো বাঢ়ি ল'লোঁ এইটো মাংসটো আমি বনোৱাটো বইল চিকেন এইটো এতিয়া ভাতটো খাই লওঁ এইটো মাছ এইটো কল পচলা এইটো বইল চিকেন এইটো ছাগলী পেটু এইটো বইল চিকেন ভাতটো খাই লওঁ এতিয়া আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকক নেক্সট ব্লগত লগ পাম তেতিয়ালৈ বাই বাই টেক কেয়াৰ বি ছেফ এণ্ড ৰাইট ছেফ বাই গাইজ